মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা এতিয়া আমি ৮ নম্বৰ পাঠটো চতুৰ্থ শ্ৰেণীৰ অংকুৰণখনৰ বীৰাংগনা মূলা গাভৰুৰ যিটো পাঠ আছে তাৰ যুক্তাক্ষৰ কেইটা শিকো। ইয়াতো দুটা যুক্তাক্ষৰ দিছে, ম যোগ ল, মই ল অম্ল আৰু ন যোগ ছ, ন যোগ হ দন্তীয় হ, দন্তীয় ন যোগ দন্তীয় হ। আমি এইটো উচ্চাৰণ কৰোঁতে কৰিম ন যোগ ছ নৈশ আৰু এই যুক্ত আখৰ দুটা লৈ যিখিনি শব্দ হৈছে সেইটো আমাৰ পিছৰ যিখিনি কাৰ্যকলাপ কৰিবলৈ দিছে তাত ধুনীয়াকৈ ভাঙি দেখুওৱা হৈছে। আহা এতিয়া আমি পিছৰ কাৰ্যকলাপ কৰা পৃষ্ঠাকেইটা চাওঁ আৰু এই যুক্ত আখৰ দুটা লগ লাগি কি শব্দ হৈছে সেইখিনিও এবাৰ ভালদৰে চাই লওঁ। এতিয়া চোৱা ৭৫ পৃষ্ঠাত। এতিয়া ৭৫ পৃষ্ঠাৰ এই খ অংশটোলৈ আহা। খ অংশটোত যিটো ভাষা অধ্যয়নৰ ব্যৱহাৰিক ব্যাকৰণ ইয়াত দিয়া হৈছে, তাতে দিছে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো। আহা তাতে প্ৰথম যুক্তাক্ষৰটো দিছে ম যোগ ল, মই লে ল, ম যোগ ল, মই লে অম্ল, মই লে অম্ল আকাৰে ম্লা ন ম্লান। তাৰ পৰা দিছে অ, মই লে অম্ল আকাৰে ম্লা ন অম্লান। তাৰপিছত চোৱা ন যোগ হ বা ন যোগ আমি ইয়াত পঢ়োঁতে ক'ম ন যোগ এইটো দন্তীয় ন আৰু এইটো দন্তীয় হ। আমি পঢ়োঁতে ক'ম ন যোগ ছ, নৈশ ছ, ফয় ফ্ৰ তাত আকা ফ্ৰা নৈশ ছ ফ্ৰান্স, যত আকাৰে যা নৈশ অঞ্চত দীৰ্ঘিকা অঞ্চি জাঞ্চি। আজিলে এই দুটা আখৰ যুক্ত আখৰ আৰু এই দুটা শব্দ আমি পঢ়িলোঁ। ইয়াৰ পিছতে আমি আৰু শব্দ আছে যিখিনি শব্দ আমি পঢ়িম এইখিনি আৰু সেইখিনিত থাকিব এই যুক্ত আখৰ দুটাও। সেইকাৰণে এই যুক্তাক্ষৰখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'টোত পঢ়িম। প্ৰথমতে এতিয়া এই দুটা যুক্তাক্ষৰ আজি পঢ়া কামটো কৰি লওঁ। ইয়াৰ পিছৰ ভিডিঅ'টোতে পঢ়োঁ আহাৰ এই অংশকেইটা পঢ়ি দিম তোমালোকক আৰু তোমালোকেও পঢ়িবা।